Hello guys, welcome back to my YouTube channel. কি খবৰ সকলোৰে আশা কৰোঁ ভালে আছে ভালে থাকক মোৰ চেনেল পিকে ট্ৰেভেল এণ্ড ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি এটা নতুন ধামাকাদাৰ ভিডিঅ' তো ভিডিঅ' মানে আজি এটা ভিডিঅ' নহয় লাগাতাৰ ভিডিঅ' হ'ব এপিসোড 1 এপিসোড 2 তাই কিমানটা হয় নাজানো তো আমি যাবলৈ ওলাইছোঁ সিকিম গেংটক আপোনালোকে থাম্বনেলত চাই পেলাই গম পাইছে চাগে সিকিম তো আমি সিকিমলৈ যাম বাইক লৈ আমি সাতজনীয়া মানে সাতখন বাইক 14 জন যাম আমাৰ নগাঁও লোকেল ৰাইডাৰ বুলি পেজ এটা আছে তাত ফলো কৰি ল'ব পাৰিব আমাৰ নগাঁও লোকেল ৰাইডাৰ সকলোখিনি আমি ল'ৰা আমাৰ young boys আমি যাম বাইক লৈ তো বাকি প্ৰিপাৰেচন সব হৈ গল সবে ৰেডি মই খালি যাবলৈ বাকি আছো বাকিখিনি মোৰ কাৰণে ওয়েট কৰি আছে পুৰা গিয়াৰছ পিনি ৰেডি তো গিয়াৰ শেয়াৰ চাওক আপোনালোকে গিয়াৰছ মানে একদম গাৰ্ড চাৰ্ট পিনি লৈছো এয়া গাৰ্ড মানে গাৰ্ড চাৰ্ট পিনলে অলপ সেফটি নিজে সেফটি ৰাইড কৰিব লাগে সেফ ৰাইড স্লো ৰাইড সেফ ৰাইড তো আমি লাহে লাহে যাম আমি সকলোৱে আমি আলোচনা কৰিছো যে আমি লাহে লাহে যাম মজতে তো কোনো উৎপাত নাই আমি বিন্দাস যাম ৰাইড ওলাইছো এনজয় কৰিব কাৰণে ওলাইছো এটা আমাৰ ৰাইড ফিল কৰিব গ'লে ওলাইছো কোনো ৰেছ নাই বিন্দাস যাম তো আৰু সেফটি যোনে যাৰ সেফটি মানে গিয়াৰছ আছে সকলোৱে পিন্ধি লৈছে আৰু সকলোৱে পাৰিলে পৰাপক্ষত লং ৰাইডত পিন্ধিবই তো বাইক পুছ ৰেডি তাৰপিছত আমি এতিয়া যাবলৈ ওলাইছো সিকিম গেংটক চাই থাকিব ভিডিঅ'টো বহুত ধুনীয়া ধুনীয়া ভিউ পাব বহুত ধুনীয়া ধুনীয়া জেগা পাব তো কি ক'ম মানে আঁতৰি গ'লেই লছ মানে কি ক'ম মানে একদম বিন্দাস ফিদা হোৱা জেগা পাব চাবলৈ তো বলক আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব আৰু চেনেলটো যদি নতুন চেনেললৈ ছাবস্ক্ৰাইব কৰি যাব বেল আইকন দবাই যাব তো বলক আমি লখিনগৰত লগ পাম তাত লগৰখিনিক দেখাম আমাৰ লাইন আপ কৰিম আৰু তাৰ পৰা আমাৰ জাৰ্নি ষ্টাৰ্ট হ'ব তো বলক তো গাইজ বলক আমি এতিয়া লখিনগৰ চালি যাম লগৰখিনি তাত ৰখি আছে মা ইমোশ্যনেল হৈ পেলাই ৰখি আছে মায়ে যাবলৈ মনাই কৰি আছে ইমান দূৰ যাব নালাগে এতিয়া মা ক্লাছ মাৰ্কছত লগাই যাওঁ 7 দিন লাগিবতো ধুনীয়াকৈ দেখা নাপাম বাইদেউজনীক যাওঁ হয় গাঁও দেব তো বলো গাইস তাত যাম কোনে কোনে মোক গালি দি আছিলা সবে গালি দি আছা সবে গালি তুমিও গালি দিছা আজি মই এনেকুৱা বেয়া দিন হ'ব হ'ব তুমি কি কৈছিলি মই কৈছো আধা ঘণ্টা পাই আছো তো কিমান টাইম বাজিল ছিলা তুমি সবার বেশি লেট করা সঁচাই আকৌ এবাৰ সেইটো তো গাইজ আমি এতিয়া সবে লাগেজ বিলাক ফিটিং কৰি লওক কেৰিয়া মেৰিয়া নাই তাতে ফিটিং কৰি বান্ধি আছো মুখতো বান্ধি আছো যদো মিষ্টাৰ যদো তোমাক দায়িত্ব দিয়া হৈছে বান্ধা এইটো ৰছিয়া নাই না বান্ধি ল'ম সবৰে গাড়ী ফুল্লি একদম প্ৰিপাৰেশ্যন কৰি ফুল বান্ধি কৰি ৰেডি তো আমিও ৰেডি এয়া আকিব ভাই ৰেডি এই আকিব জিন্দাবাদ এবাৰ আমাৰ বাহাৰ নেদাই বাহাৰ ভাই এবাৰ কাম আছে ফেমিলি প্ৰব্লেম আছে এবাৰ নতুন কৰি এটা এড কৰিছো আমাৰ মুস্তাকিন ভাই ওল্ড মডেল নিউ মডেল লাইটাৰ আৰু নতুন কোন আছিলে জজো মোৰ লগত যাব মোৰ পিলিয়ন ৰাইডাৰ তো জজো এবাৰ মোৰ লগত যাব মানে মিষ্টাৰ জজো সিং বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ মানুহৰ ৰিয়েকশ্যন চাওক আমাৰ মানুহ চবে সকলোৱে চাই আছে ৰিয়েকশ্যন চ' গাইজ আমি আহি এতিয়া পালোহি থেকেলচি মেকেচি পাৰাচাৰকুচি বুলি এখন জেগা আছে আজি ফাৰ্ষ্ট নাম শুনিছোঁ আপোনালোকে শুনিছে যদি কমেণ্টত জনাব তো চবে আমি ইয়াত ৰখিছোঁ ল'ৰাহঁতে কি ভাত আমলেট ভাত অৰ্ডাৰ দিছে 14টা আমলেট ভাত বনাওঁতে অলপ সময় লাগিব আমি ইয়াতে ফটোশ্বুট উঠিম আৰু বেগ চেগবিলাক ভালকৈ বান্ধি ল'ম আৰু তাৰপিছত চিধা আমি কোচবিহাৰ টাৰ্গেট লৈছোঁ কোচবিহাৰ নে কি বিহাৰ নাজানো মুঠতে বিহাৰ যাম শ্বৰ্ট ফৰ্মত বিহাৰ তো বিহাৰতকৈ ৰখিম নাইট ষ্টে তাত কৰিম তো বাকীখিনি মই ছাৰহঁতক দেখামে প্ৰাণজিতে যি হাঁহি মাৰে বা চানে এইটো পেটলা হৈ গৈছে দিনে দিনে আৰু আকিব হিৰো এপিনে চোৱা হিৰো তো বাকীবিলাক চব কেইটামান বহিয়ে গ'ল ভোকত ৰাহুল কালিয়া আকাশ দেই আপোনালোকে কালিয়া নক'ব মুস্তাকিন নতুন মেম্বাৰ মুস্তাকিন হাই বললো তো গাইজ আমাৰ বাইকৰ কালেকশ্যন চাওক গোটেই একদম ভৰি গ'ল এক্সপালছ 220 বুলেট জাভা NS RS তো আমাৰ এইকেইখনেই গাড়ীৰ কোৱালিটি তো গাইজ ৰাইড কৰিলে এটা মাইনাছ পইণ্ট প্লাছ পইণ্ট মাইনাছ পইণ্ট নাজানো মুঠতে মোৰ তাত মাইনাছ পইণ্ট লাগিছে ৰাইড কৰিলে যিটো ফেচ আছে ফেচ কাটিং অৱস্থা নাইকিয়া হৈ যায় আৰু 2 নম্বৰ কথা চুলিখিনি বেয়া হৈ যায় চুলি চুটিকৈ কাটি আহিছোঁ এইটো কাৰণে যে এনেকৈ থাকিব এনেকৈ লাহেকৈ উঠাই দিছোঁ তথাপিও 2-3ডাল চুলি সৰিলে চাগে এতিয়ালৈকে আৰু এবাৰ একজৰ হেলমেট লৈ আহিছোঁ বহুত টাইট মানে উলিয়াওঁতে সোমোৱাতে চুলি ছিগি যায় তো গাইজ আমি ভুল ৰাস্তাত আহি গ'লোঁ ইয়াত আমাৰ চাপৰ বুলি কয় জেগা এখন আছে চাপৰত আহি আমি সোমাই গ'লোঁ ভাল ৰাস্তা পাই ৰাতি ফালি আহিলোঁ অলপ ফালি আহি ৰাস্তাৰ মজা লৈ বেলেগ ৰাস্তাত সোমাই গ'লোঁ
এতিয়া আমাৰ দাদাহঁতে আমাক শুদ্ধ ৰাস্তা দেখাই দিছে, আমি তাত যাম আৰু মেথেটো কোনোবা সময়ত মিছ মাৰি দিয়ে। আৰু 6টা বন্ধু দুটা পালোঁ, এয়া পোৱালি দুটা বেয়া চাই আছে বাই আছে। অঁ গৈ থাকোঁ হা বোলা। মানুহ কিন্তু ৰিয়েকশ্যন দিছে খাতৰা গাইজ, ফাটাফাটি ৰিয়েকশ্যন, কি ক'ম মানে আল্টিমেট। মন ভাল লাগি গৈছে। সোধে ক'ৰ পৰা আহিছা, আপোনালোক ক'ৰ পৰা আহিছে, মানে আনকমন ফিল হৈছে মানে, কি ক'ম আৰু নেক্সট লেভেল কৰা, কি ক'ম জোচ। এইখিনি ৰাইড মানে কি আৰু এইবিলাকেই মজা। ইয়াৰ ভিতৰত যেতিয়া মঞ্জিলটো মেইন নহয়, চাফাৰ মেইন। ৰাস্তাত গৈ থাকোঁতে আপুনি বহুত শিকিব পাব, বহুত মানুহ লগ পাব, বহুত কিবা কিবি চাবলৈ পাব। তো চাফাৰ মেইন, ৰাস্তা মেইন। ৰাস্তাতে যিখিনি ভাল লাগিব ৰাস্তাতে লাগিব, আৰু জেগা পাই যোৱাৰ পিছততো শেষেই ন, ৰাইডেই শেষ। তো ব'লক আৰু একেবাৰে জেগাত গৈ পেলাই মই আপোনালোকৰ লগত দেখা দিম। চ' গাইজ আমি আছোঁ এতিয়া এখন বাইপাছ কাণৰ ধাবাত। জেগাখিনি সম্পূৰ্ণভাৱে নাজানো। দেউৰী ধাবা, এইটো ধাবাৰ লোকেশ্যন। ইয়াত বহুত ডাঙৰ স্পেচ আছে, ডাঙৰ ধাবা হয়। ইয়াত আমি আজি ৰাতিৰ খোৱা বোৱাটো ইয়াতে কৰিম। খোৱা বোৱাটো কৰি পিছত আমি আজি ৰাতি আৰু 50 কিলোমিটাৰমান চলাম, 50-60 কিলোমিটাৰমান। মানে আজি আমি যিমানখিনি কভাৰ কৰিব পাৰিম সিমানখিনি আমাৰ কাৰণে ভাল। তো কালি আমি দিনত একবেলা বাইক চলাই ভাটিবেলালৈ আমাৰ পাছ হৈ যাব। গৈ পেলাই পাছ বনাই পেলাই আমি পাছৰ সময়খিনি কভাৰ কৰি ল'ব পাৰিম। নহ'লে কালি যদি গোটেই দিনটো বাইক চলাওঁ, পৰহি পাছ বনাব লাগিব। পৰহি পাছ বনালে পৰহি দিনটো বেকাৰ যাব। তো পাছ বনালে সময়খিনি লাগিব ন। চ' আমি আজি যিমানখিনি কভাৰ কৰিব পাৰিম সিমানখিনি আমাৰ কাৰণে ভাল। তো খাই বৈ আমি ডাইৰেক্ট আকৌ ৰাইড ষ্টাৰ্ট কৰিম। পিছত গৈ ৰাতি ৰুমত গৈ পেলাই এইটো ভিডিঅ' শেষ কৰিম। তো আহক আমাৰ ল'ৰাহঁত, ৰাইজ বুলি ক'ব লাগিব, 14টা মেম্বাৰটো। ৰাইজসকলক মই দেখাই আছোঁ, ভিতৰত আছে চব। এটা খোৱা ভোকত বহি আছে। দিয়ক ভাত দেউ দেই, ভাত দেউ দেই, ভাত দেউ দেই। কি ব্ৰইলাৰ লৈছ? তোমালোকে ইমান সোনকালে খালা যে? মেপ চাই আছা? পাহৰি গ'লা? ঘৰ পাহৰি গ'লা? ঘৰ পাহৰি গ'লো। ক'ত যাবা? ৰূপহী নহয়, বৰদোৱা। তো গাইজ আমি এতিয়া খাই বৈ ওলালোঁ। অলপ 9-10 কিলোমিটাৰ আগত গেট আছে, গেটৰ পৰা আগত গৈ পেলাই আমি ৰুম ল'ম। তাতে গৈ ৰুমত গৈ আপোনালোকক মই লগ পাম। চ' গাইজ আমি ৱেষ্ট বেংগলত, এতিয়া বৰ্তমান ৱেষ্ট বেংগলত আছোঁ। ৱেষ্ট বেংগলৰ ৰুমত। তো মানুহজনে সুধিছে ক'ৰ পৰা আহিছে, আমি কৈছোঁ নগাঁও। কৈছে আছামৰ পৰা আহিছে। আচ্ছা অসমৰ পৰা আহিছোঁ আমি। এতিয়া ৱেষ্ট বেংগলত আছোঁ। ৱেষ্ট বেংগলৰ যিটো চেক পোষ্ট আছে, চেক পোষ্ট 3টা চেক পোষ্ট পোৱা যায়। 3টা চেক পোষ্ট পাৰ হৈ আহি এটা ট্ৰেফিক পইণ্ট 12 তো ট্ৰেফিক পইণ্ট এটা পাব। ট্ৰেফিক পইণ্টটো মানে ডাঙৰ ট্ৰেফিক পইণ্ট। তাত অতিথি কি আছিলে, হোটেল লজ, আৰু 12 বিজানে কি কয় যায় এইখিনি নাম। তো গাইজ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল। ভিডিঅ'টো আজি ইমানতে শেষ কৰিব লাগিব। শেষ কৰাৰ আগে আগে আপোনালোকক আমি থকা ৰুমটো দেখাই দিওঁ। আৰু লগতে আপোনালোকে যদি মোৰ চেনেলত নতুন, তেনেহ'লে ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই দিব, টং বেলটো বজাই দিব। আৰু লগতে ইনষ্টাগ্ৰামত সময় থাকিলে ফ'ল' কৰিব। ইমান এটা ফলোৱাৰ্ছ নাই, দুখীয়া মানুহ। ফলোৱাৰ্ছ অলপ 1K মান হ'লে ভাল লাগিব। 1K হোৱাগৈ নাই এতিয়া। আশা কৰিছোঁ ছিকিম ৰাইডত 1K হ'ব। 825 আছে। আশা কৰোঁ আপোনালোকৰ যে ছিকিম ৰাইডত ইনষ্টাগ্ৰামত 1K হ'ব। তো আপোনালোকক লাষ্ট ৰুমটো দেখাই দিওঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিব ওলাইছোঁ। ৰুমটো চাই লওক। গেন্দা শুই আছে। গেন্দা পেটলা ঐ নেচাই কালিয়া শুই আছে। আকাশ, এইটোৱে ৰুম। আৰু আজিলৈ এপিছড 1 ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এপিছড 2টো চাবলৈও নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। জয় অসম।